হাই, কি খবৰ আপোনালোকৰ? মই আজি বনাম মটন আৰু আপোনালোকে চাই থাকিব মই কেনেকৈ বনাওঁ। সেয়ে মই আগত আলুখিনি ফ্ৰাই কৰি লৈছোঁ, লগতে পিঁয়াজটো ফ্ৰাই কৰি ল'লোঁ। দেখালোঁ আৰু আপোনালোকক। এতিয়া মই মটনখিনিৰ লগত গোটেইখিনি পেষ্টটো বনাই ল'ম ধুনীয়াকৈ চাই থাকিব। দালচেনি, পিঁয়াজ, আদা, নহৰু, দৈ, গাখীৰ, তাৰপৰা লগতে হালধি, নিমখ দি এয়া ভালদৰে মই সানি লৈছোঁ। এতিয়ানো মই কেনেকৈ বনাওঁ চাই থাকিব আপোনালোকে। কেৰাহীত তেল দিলোঁ, পিঁয়াজ, শুকান জলকীয়া গুড়ি, তেজপাত, আদা, নহৰু, পাঁচফোৰণ, লগতে নৰসিংহৰ পাত অলপ দি লৈ পিনে ভালকৈ লৰাই লৈ পিনে 5 মিনিটৰ কাৰণে এতিয়া ভালকৈ অলপ লৰাই লৈছোঁ। লৰাই লৈ পিনে মাংসটো দি লৈ আৰু অলপ লৰাই লৈ পিনে ঢাকনা মাৰি এতিয়া 5 মিনিটৰ কাৰণে থৈছোঁ। এয়া এতিয়া 5 মিনিটমানৰ পাছত ঢাকনাখন মেলি চাইছোঁ, দেখিছেনে কিমান ধুনীয়া এটা ৰং আহি গৈছে। মই আগতে ভাজি থোৱা আলুখিনি অলপ লৰাই লৈ অলপ পানী দি পিনে এতিয়া আৰু 10-15 মিনিটৰ কাৰণে ভাজি থৈ দিম। তাৰপিছত আমাৰ মটন কাৰী ৰেডি। একেবাৰে লাষ্টতে দেখিছেনে কিমান ধুনীয়া ৰং উঠি আছে। আমাৰ এতিয়া মটন ৰেডি। এতিয়া আমি খাম আৰু।